Hi friends, welcome back to my YouTube channel. তো আজি হল শিৱৰাত্ৰি পূজা। যাবা বিৰাট মন আছিল, সেৱা কৰা বিৰাট মন আছিল আজিৰ দিনটোত, কিন্তু আজি তো যাব নোৱাৰিম আমি, তো সেইকাৰণে নাযাওঁ। তো এতিয়া মই যাব ওলাইছোঁ, চাইকেলখন লৈছোঁ, ধনুখন লৈছোঁ। তো এতিয়া যাওঁ টিউশ্যনত। আৰু আজি বহুত কাম কৰিলোঁ, বহুত কাম মানে কি বাজাৰত বহুত কিবা কিবি কাম আছিলে, তো কৰিলোঁ। আৰু পুলিচ ৰিপৰ্টটো আজি 6 নম্বৰ দিন, আজিলৈকে ওলাই নাই। গধূলা আৰু যাবা দিছে। তো টিউশ্যনৰ পৰা যাই আৰু একবাৰ পুলিচ থানাত যাম, দিলে ভাল আছিল, ফটাফট কামখিনি হ'লে হয়তো। এতিয়া চলং, তাৰপিছত যাওঁ, য'ত জহে যাওঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। ৰাস্তাটো গোটেই বহুত ঠেকচা, গোটেই বাপ্পা হৈ দেখছে। টিউশ্যনত চাইকেলখন লৈ যাব নোৱাৰি, মানে বৰ দিগদাৰ। কথাটো কি হ'ল, মোৰ বাইকখনৰ টায়াৰটো ফুটছে। আজিও টায়াৰটো ফুটছে, মোৰ বাইকখনৰ টায়াৰটো ফুটিয়ে থাকে, কি কৰিম আৰু উপায়তো নাই। তো সেইকাৰণে মোৰ এইখন ধনুকে লৈ যাই আছোঁ আৰু যাব লাগিব বহুত দূৰক লাগি। বাপৰে বাপ, এইটো বিল্ডিং কমপ্লিট হৈ গ'ল, দেখিছে কি বম বিল্ডিং বানছে, বাপৰে বাপ। তো এতিয়া অলপ পিছত যাই পামেই তাহাৰ ঘৰ। যাই আছোঁ আৰু এই ঠাইখিনি ভাল লাগে মোৰ, কিবা এটা নাজানো কি ভাল লাগে, কিন্তু ভাল লাগে আৰু এই ৰাস্তাটো মানে বিৰাট ভাল লাগে। তো যাই আছোঁ আৰু সুবহ সুবহলে শিৱ কা নাম, शिव आएंगे तेरे द्वार, ओम नमः शिवाय, ओम नमः शिवाय, ओम नमः शिवाय, ओम नमः शिवाय। এই আগত ঘৰটো আছে, পালোঁ ইয়াৰ। টিউশ্যন কৰি উঠি এতিয়া মই আহিছোঁ শিৱবাৰে। দেখিছে ইয়াতে মই প্ৰত্যেক বুধবাৰে সেৱা কৰিব আহিছোঁ, কিন্তু আজি মই বাহিৰৰ পৰাই সেৱা কৰিব লাগিব, কাৰণ মন্দিৰৰ ভিতৰততো মই যাব নাপায়ে। তো বাউণ্ডেৰীলৈকে আহিছোঁ, এটা ইয়াৰ পৰা দূৰৰ পৰা এটা সেৱা কৰোঁ, তাৰপিছত আৰু যাওঁ এঠাইত, মানে আম্বাৰহেতিত যাওঁ, তাতে এটা শিৱ মন্দিৰ আছে, তাতে ফাংচন চলি আছে। তো সেইকাৰণে তাতে ফাংচন চাবা যাওঁ, আপোনালোককো দেখুৱাম, ময়ো চাম। তো এতিয়া মই আহিছোঁ এখন প্ৰগ্ৰেম চাবলৈ। চাওকহে, দেখিছে কি ধুনীয়াকৈ কৰিছে। তো এতিয়া ফটাফট তাকে লৈ যাওঁ, সৰু ক্লিপ বনাম, চাই থাকিব। প্ৰগ্ৰেম চাব আহিছিলোঁ, তো অহাৰ লগে লগে মোৰ এজন বন্ধুক লগ পালোঁ। এইফালে চাওক, ভাতৃপ্ৰতিম বন্ধু। অ নমঃ শিৱায়। তো আজি আমাৰ মহাশিৱৰাত্ৰি, তো সকলোকে মোৰ ফালৰ পৰা প্ৰণাম। মোৰ বন্ধুক লগ পাই বহুত সুখী, কাৰণ বহুত বছৰ ধৰি মই ইয়াত কাম কৰি আছোঁ, ইয়াত লাগি আছোঁ আমাৰ মন্দিৰ হিচাপত। আৰু লগতে মোৰ কামটোতো কি জানে, এখেতৰ ভিতৰৰ পৰা আপোনালোকে গম পায়েই। তো বৰ্তমান গৰমৰ দিন, সাপ ওলি আছে, সাপ নামাৰিব। বাৰ্তাটো হ'লটোৱেই, ওম নমঃ শিৱায়। যদি বাবাক ভক্ত কৰে, যদি বাবাক ভক্তি কৰে, তো সাপ নামাৰিব, ওম নমঃ শিৱায়। তো সাপ নামাৰিব। আগতে মোৰ ভিডিঅ'ত মানে ইয়াক আনিয়ে আছোঁ মোৰ ভিডিঅ'ত। তো যি নহওক আৰু কেতিয়াবা মাজতে আনিম, চাওঁ কেতিয়া আনো। তো এতিয়া মই ভিতৰত যাওঁ, যিখিনি পাৰোঁ সৰু সৰু ক্লিপ বনাম, আপোনালোকে চাই থাকিব। আৰু ইয়াৰ পৰিৱেশটো কিন্তু বিৰাট ভাল লাগিছে, চাওক না, ইফালে চাওক কি ধুনীয়া এটা পৰিৱেশ। তো এতিয়া মই ভিতৰত যাম, যাই লগতে বৰ্তমানতো আৰু অলপমান আছে ৰাতি বাৰু, নাইট প্ৰগ্ৰেম আছে, ধুনীয়া আছে। এই জাষ্ট ষ্টাৰ্টিং হয়, বঢ়িয়া, আৰম্ভ হৈছে মাত্ৰ, আৰু ৰাতি আছে ধুনীয়া। আৰু ভাইক লগ পাই বহুত ভাল লাগিল, তেখেতকো মোৰ। তো এতিয়া সমস্যা এতিয়া ভিতৰত যাওঁ, চবখিনি ভিডিঅ' কৰি আছোঁ, চাই থাকিব। এই সিফালে পূজা কৰি আছে, তো মই তাতে যাব নাপায়। এই তাতে শিৱ বাবা আছে, তো মন্দিৰটোত মেইন মন্দিৰটো তাতেই আছে। তো মই এইফালে এনেকৈ যাব মানে নাপায়, আৰু যাব নাপায়, তো নাযাওঁ। ইয়াৰ পৰাই মই এটা সেৱা কৰোঁ। তো এতিয়া মই ইয়াৰে পৰা সেৱা কৰোঁ, আৰু এনেকৈ সেইফালে গ'লে প্ৰগ্ৰেমটো চাহ পাম। এই পিছফালে মঞ্চখন আছে, তো এতিয়া মঞ্চৰ ফালেও যাম, চাই থাকিব। এই মন্দিৰটো আছে আম্বাৰীহাটীত, আৰু মই ইয়াত প্ৰায়ভাগ আহোঁৱেই, প্ৰত্যেক শিৱৰাত্ৰিত মই ইয়াতে এটা সেৱা কৰিব আহোঁ, কিন্তু এইবাৰ নোৱাৰিলোঁ। আৰু ইয়াতে পূৰা খানা চলিয়ে থাকে, মানে কি সকলোকে প্ৰসাদ হিচাপত খাদ্য দিয়ে, অলপমান খিচাৰি কৰে ইয়াতে, দেখিছে এই তাতে খিচাৰি কৰে। যোৱাবাৰো খাইছিলোঁ, কিন্তু এইবাৰ আৰু নোৱাৰিলোঁ খাব। তো যি নহওক, দূৰৰ পৰা ইয়াতে মই এটা সেৱা কৰোঁ, তাৰপিছত ঘৰত লাগি গুচি যাওঁ। অলপমান ফাংচনো চাওঁ, ফাংচন চাই তাই উঠি গুচি যাওঁ ঘৰত লাগি।
এতিয়া মই সেৱা চেৱা কৰি আহিলো আৰু এইফালে আদক চাওঁ কি কৈছা একো কৰা নাই না আৰু ইফালে প্ৰসাদ খাই দিছে এই প্ৰসাদ খাই দিছে তো দিন হওক কোনোবাই প্ৰসাদ খাই দিছে খাই দিছে না নাজনা ঘৰত থাকে নাজনে তো মই তাৰে পৰা এটা দূৰৰ পৰা সেৱা কৰিছোঁ কাৰণ আমিতো যাব নাপায় দূৰৰ পৰা সেৱা কৰিলোঁ আৰু এটা কথা কওঁ আপোনালোকক একদিন মই এটা ভিডিঅ' এটা বনাইছিলোঁ মই নিজৰ ভৰিত নিজে কোঠৰ মাৰা বুলি এটা ভিডিঅ' এটা বনাইছিলোঁ আৰু আজি কম 2 বছৰ আগতে বনাইছিলোঁ যদি পাৰোঁ মই লিংকটো মই তলত দি দিম যিটো ভিডিঅ'ত মই কৈছিলোঁ কিছুমান কথা কৈছিলোঁ লিংকটো মই তলত দি দিম মোৰ কমচে কম কিছু টকা অলপ মাৰা গৈছিল কিবা এটা বিজনেছ কৰিব দিছিলোঁ বহুত বিশ্বাস কৰিছিলোঁ তো বিশ্বাস কৰি পিঠিতে এনেকৈ সানি দিছে তো আজি মই এমাউণ্টটো কওঁ কিমান এমাউণ্ট জানে নাই 4.5 লাখ টকা আৰু এইও নাজানে এইখিনি কথা 4.5 লাখ তো এই খাইছে কিয় জানে না মই কৈছিলোঁ তাৰমানে মোৰ কিছু টকা অলপ গৈছে তো আজি ফাৰ্ষ্ট টাইম এই শুনিলা কিমান টকা তো মাৰা গৈছিল এটা কাৰণ মই বহুত বিশ্বাস কৰিছিলোঁ তাক বহুত বিশ্বাস কৰিছিলোঁ সি আছিল বিহাৰী আছিল তো বহুত বিশ্বাস কৰিছিলোঁ কিন্তু এই আৰু বিশ্বাস কৰিলে মৰে তো মই সেনেকৈ বহুত টকা ফাঁচিছে মই ক'ব গ'লে বহুত টকা ফাঁচি গৈছে 4.5 লাখ টকা টোটেল মোৰ ফাঁচি গৈছে তো উপায় নাই আজিৰ তাৰিখতো মই সেই বিশ্বাস কৰি মই বৰ্তমান মৰি আছোঁ মই কিন্তু কোনো ফুটেজ দিয়া নাছিলোঁ যে জাষ্ট বিজনেছ এটা কৰিছিলোঁ কি বিজনেছ মই আৰু লাগে কেতিয়াবা পিছত ক'ম আজি নকওঁ তো সেই বিজনেছটো কৰিছিলোঁ সৰু সুৰা বিজনেছ আৰু আহিছিলোঁ অলপমান টকা আহিছিল তাৰপিছত কি ক'ম আৰু মাৰা গ'ল তাৰপিছত যাই উঠি মই সেই প্ৰগ্ৰেমৰ পইচা আছিলে সৰুৰ পৰা যিখিনি প্ৰগ্ৰেম কৰিছিলোঁ কাৰণ মই হ'ল জমা কৰিব জানো এই কয় মোক কৃপন বুলি কয় জমা মানে কি আৰু কৰি থৈ দিওঁ আৰু জমা কৰি এই কয় কৃপন বুলি কয় 1 টকা নাখায় এটা অমুকত নকৰা তমুক নকৰা এই কৈ থাকে তো সেই জমা কৰি সেইখিনি টকা কৰিছিল আৰু বেলেগে লৈ গ'ল তো এনেকৈ মোৰ বহুত টকা মাৰা গৈছে আৰু কাৰোবাই কান্দি আহিব কয় মোক প্লিজ দিয়ে দোষ দিয়ে তো মই 2-3 হাজাৰ টকা সেইটো আছে ক'ব লাগে সেনেহেন টকা মোৰ বহুত মাৰা গৈছে তো আজিৰ তাৰিখত সঁচা কথা ক'লোঁ আজিৰ তাৰিখত মই অলপ এই পাৰ পিছৰ পৰা এই পা বুলি ক'ব নোৱাৰি এই নাপোৱাৰ মানে বিয়া হোৱাৰ আগৰ পৰাই মই অলপ মুঠিটো অলপ টাইট কৰি দিছোঁ এটা কাৰণ টাইট কৰি দিছোঁ আৰু বৰ্তমান আজিৰ তাৰিখত মইতো একদম দুখ চুখ একদম একো নাই আৰু কাৰোবাক দৰকাৰ হ'লে কিবা খুৱাম কিন্তু পইচা দিয়াত নাই লাজ অলপ দিয়ে মই বিৰাট ডাঙৰ বিপদত পৰিছোঁ এনেকৈ যদি কয় মোৰ তাতে পইচা নহয় একদম সঁচা কথা ক'লোঁ মোৰ ভয় আহি গৈছে বৰ্তমান সঁচা কথা ক'লোঁ যোৱাকালি 20,000 টকা এটাই খুজিছিলে মায়েকৰ বেমাৰ তথাপি মই তাক 2,000 টকা এটা দিছোঁ কাৰণ মোৰ নিজৰে নাই মই কি কৰিম 2,000 টকা এটা দিছোঁ দিম বুলি কৈছে কিন্তু মই নোখোজোঁ দিয়ে না নিদিয়ে সেইটো চাওঁ নহয় তো যিখিনি পাইছোঁ সেইখিনি দিছোঁ বাছ সেইটোৱে আৰু এক মই কোৱা নাছিলোঁ অলপ পিছত কেমেৰাটো ৰখাৰ পিছত মোক ধুম গালি পাব মই জানো তো মই কিছুমান কথা নকওঁ তো সেইটো এই 2 বছৰ আগতে সেই কেছটো গৈছিল লিংকটো পালে মই তলত ডেছক্ৰিপশ্যন বক্সত মই দি দিম ভিডিঅ'টোৰ লিংকটো দি দিম আপোনালোকে চাব আৰু বহুত কথা ক'বলৈ মোৰ বাকী আছে কিছুমান কথা ক'বলৈ বাকী আছে আৰু ঘৰৰ ডাঙৰ যদি হওঁ না ডাঙৰ যদি পুতে অলপ দিগদাৰ অলপ আহে কি দিগদাৰ আহে মই কেতিয়া নেক্সট ভিডিঅ'ত ক'ম আপোনালোকক এতিয়া নকওঁ 1 বছৰ পিছত 2 বছৰ পিছত যদি জিন্দা থাকোঁ বাচি থাকোঁ ভিডিঅ' যদি কৰি থাকোঁ নিশ্চয় ক'ম কি চিটুৱেশ্যনত আমি লৈ এতিয়া আছোঁ বা মই আছোঁ তো যি নহওক এটা কামো লাগে কামো বিচাৰি আছোঁ চাওঁ আৰু ভাবিছোঁ এখন দোকান দিম বুলি দৈ দোকান এখন দিম বুলি ভাবিছোঁ চাওঁ কি হয় কি নহয় এই মোক বেছিকৈ জোৰ দি আছে তামোল হিচাপে ইমান তামোল খাই আপা খাবা হাক দিওঁ তামোলে খাই থাকে কি কৰিম আৰু আজি মন্দিৰত যাওঁতে এজন ছাবস্ক্ৰাইবাৰ পালোঁ কি ডাঙৰ ছাবস্ক্ৰাইবাৰ আৰু তিৰোতা হয় মোক তিৰোতা না ছোৱালী মই নিজে নাজানো গমেই নাপালোঁ আন্ধাৰ আছিল না আৰু মোৰ বেয়া মোবাইলটো বেয়া সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ ভাল লাগিল বহুত ধন্যবাদ আপোনাক তেখেতে বোলে মানে সদায় মোৰ ভিডিঅ' চাই তো তাৰ কাৰণে বহুত ধন্যবাদ আৰু এনেকৈ মাতি থাকিলে মোৰ ভাল লাগে ইয়াৰ নেক্সট যদি কোনোবাই নিজৰ যেতিয়াই লগ পাওঁ ডাইৰেক্ট ভিডিঅ' কৰি দিম আন্ধাৰ হওক আন্ধাৰ মুণ্ডা যি হওক আৰু ডাইৰেক্ট ভিডিঅ' কৰি এই মোক কৈ থাকে ছাবস্ক্ৰাইবাৰ লগ পালে ডাইৰেক্ট ভিডিঅ' কৰি দিবি কিন্তু মোৰ লাজ লাগে মানুহৰ মাজত যাব ভিডিঅ' বনাব মোৰ বিৰাট লাজ লাগে নাজানো কেতিয়া যাব সেই লাজটো মই নিজেও ধৰিব নোৱাৰোঁ মই ধুনীয়াকৈ ভিডিঅ'টো কৰি দিওঁ ঘৰত আহি অভাৰলেপ কৰি দিওঁ তো এনেকুৱা চিষ্টেম চলি আছে কেতিয়াবা যায় মোৰ লাজটো মই নাজানো উপায় নাই এই মোক কৈ থাকে এনেকৈ থাকিলে নহ'ব সেনেকৈ থাকিব লাগিব তো সেইকাৰণে মই ভাবিছোঁ কি অলপ ইউটিউবটোত অলপ মই জোৰ দিম বুলি ভাবিছোঁ এতিয়া কাৰণ সংঘাত যিহেতু হৈছে তো অলপ জোৰ দিব লাগিব
আৰু মোৰ সৌৰভদ্বীপ জ্যোতি এই চেনেলটোত কিন্তু মই একদম ফ্ৰীতে বহুত কিবা কিবি দি আছোঁ আপোনালোকে চালে গম পাব মানে গীটাৰৰ কৰ্চ বা কিবা ভোকেল এক্সাৰচাইজ এনেকুৱা কিবা কিবি দি থাকোঁ আপোনালোকে চাব পাৰে ফ্ৰীতে মই দি আছোঁ ষ্টুডেণ্টখিনিৰ এটলিষ্ট অলপ হ'লেও কিবা লাভ হৈছে আৰু এই চেনেলটোৰ নামটোতো চেঞ্জ কৰিমেই আৰু মই ভাবিছোঁ কি কিছুমান টপিক ভাবিছোঁ তো সেই টপিকখিনি মই পূৰণ কৰিবলৈ চেষ্টা কৰিম সদায় চেষ্টা কৰিম যদিহে মই কাম পাওঁ কাম পালেহে মই যিটো ভাবিছোঁ মনৰ কথাখিনি বা সেইখিনি পূৰণ হ'ব তো ভাবিছোঁ চেষ্টা কৰি আছোঁ কি কৰোঁ কি নকৰোঁ তো আজিৰ কাৰণে বাই বাই আৰু মই যিটো চিটুৱেশ্যনত আছোঁ আপোনালোকক মই কেতিয়াবা ক'ম আজি নকওঁ নেক্সট 1 বছৰ পিছত বা 2 বছৰ পিছত আৰু যদি চৰকাৰী চাকৰি থাকেতো হয় তেন্তে ফটকৈ কৈ দিম ফটকৈ কৈ দিম তো যিমান দুখ কষ্ট যিয়ে নাথাকক কিয় মুখত এই স্মাইলটো লাগিবই হয় নে নহয় তো আমাৰ দৰে সেই স্মাইলটো সদায় থাকিব আৰু এনেকৈ থাকিব না এনেকৈ থাকিব যিমান দুখ হওক দৰকাৰ হ'লে কেমেৰাৰ পিছত কান্দিও থাকিব পাৰোঁ কিন্তু কেমেৰাটো অহাৰ লগে লগে এনেকৈ থাকিম তো এতিয়ালৈ ৰাখিলোঁ বাই বাই আৰু কি বিজনেছ আৰম্ভ দিওঁ ভাবি আছোঁ একো পাত্তা পা নাই কাৰণ বিজনেছ কৰা একো আইডিয়া নাই আমাৰ মাথাটো ডাল মাথা আমি দুয়ে ডাল মাথা আমাৰ বিজনেছ কৰা আইডিয়া নাই সঁচাই ক'লোঁ একো আইডিয়া নাই পঢ়া পাতিৰ কাৰণে যিখিনি মানে ইণ্টাৰভিউ দিয়াৰ কাৰণে যিখিনি পঢ়িব লাগে বাছ সেইখিনি পঢ়ি আছিলোঁ বাকী বাহিৰৰ নলেজ একো নাই এক টকা এটা নলেজ নাই তো বৰ্তমান টিউশ্যন কৰি খাই আছোঁ কিমান দিনো টিউশ্যন কৰিম তো সেইকাৰণে ভাবিছোঁ বিজনেছ কিবা এটা ষ্টাৰ্ট কৰিম চাওঁ কৰিবতো লাগিবই হয় নহয় কিবা কষ্ট কৰিব লাগিব কষ্ট কৰিলেহে ফল পাম হয় নহয় তো আজিৰ কাৰণে ৰাখিলোঁ বাই বাই যিটো চিটুৱেশ্যনত আছোঁ ভৱিষ্যতত মই কেতিয়াবা ভিডিঅ' বনাম তো আজিৰ কাৰণে ৰাখিলোঁ বাই বাই আৰু মই ইউটিউবটোত অলপ জোৰ দিম ভাবিছোঁ জোৰ মানে কি আৰু মেহনত কৰিব লাগিব মেহনত এই যিটো কৈছে লাষ্টটো গুচবি আজি মই ডগ্ৰী গালি খাইছোঁ ছাবস্ক্ৰাইবাৰজনীৰ কথা কোৱাৰ লগে ডগ্ৰী গালি খাইছোঁ ভিডিঅ' কোনো নকৰিলি আন্ধাৰ মুন্ধাৰ যি হওক ভিডিঅ' কৰিব লাগে তো আজিৰ পৰা কৰিম ভালকৈ লাগিম যাতে অলপ ছাকচেছ লাভ কিবা কৰিব পাৰোঁ আৰু ছাকচেছ যদি লাভ কৰিব পাৰোঁ অলপ ইউটিউবৰ পৰা যদি আৰ্নিং যদি আহে এটাত আহিছে সৌৰভদ্বীপ যদি এইটোত আহিছে কিমান টকা আহিছে কি আহিছে মই ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম তো এইটোতো যাতে অলপ আহে মই সেইটোৱে ভাবোঁ আৰু সেইটো ইউটিউবত যিমানে আহিব মই সিমানে মানুহৰ কাৰণে কাম কৰি যাম 1% হ'লেও মই মানুহক দিবলৈ চেষ্টা কৰিম এইও মোক কৈ থাকে যে পইচা দিব নোৱাৰা এসাঁজটো খুৱাব পাৰা এই কৈ থাকে তো ভাবিছোঁ মোৰ নিজৰ ইনকামৰ 1% হ'লেও কিবা এটা দিবলৈ চেষ্টা কৰিম আৰু বাছ এইটোৱে আৰু যিমান দিনকলৈকে বাচি থাকোঁ নাই কোৱা তো এতিয়ালৈ ৰাখিলোঁ বাই বাই সকলোৱে আশীৰ্বাদ কৰিব তেনেকুৱা যাতে এটা চিটুৱেশ্যন মোৰ আহে যাতে মই মানুহৰ কাৰণে অলপ কিবা কাম কৰিব পাৰোঁ বাছ আশীৰ্বাদ কৰিব তো এতিয়ালৈ ৰাখিলোঁ বাই বাই গুড নাইট সকলোৱে ভালদৰে থাকিব গুড নাইট হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় সব খাইছে তাই ওম নমঃ শিৱায় বাই বাই